হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু সাগৰ টেকা এছ ডি ব্লগ। আজি মই এটা নতুন ৰেচিপি বনাম। এইটো হৈছে বাঁহৰ চুঙাৰ তাৰপিছত বাঁহৰ চুঙাত গাহৰি মাংস, আৰু ইয়াৰ ৰেচিপিটো দেখাইছোঁ আপোনালোকক। কিনো কৰোঁ, কি বস্তু লাগিব সকলোখিনি দেখাই আছোঁ। প্ৰথমে এইকেইটা বাঁহৰ চুঙা ল'লোঁ, দুটা বাঁহৰ চুঙা, আৰু তাৰপিছত এয়া গাহৰি মাংস বইল কৰি আছোঁ। মাংস পূৰা বইল হৈ গ'ল। এতিয়া বইল মাংসটো এনেকৈ টুকি ল'ম। লাই পাতটো এনেকৈ কাটি লৈছোঁ। লাই পাতটো দিয়া হ'ব লাই গাহৰি চুঙাত। বইল মাংসটো ৰেডি হৈ গ'ল। ইয়াত জলকীয়া দিম, তাৰপিছত পিঁয়াজ দিম আৰু বিলাহী, তাৰপৰা নহৰু, এনেকৈ গোটা নহৰু মানে ফুটা আৰু ফালি ফালি লৈছিলোঁ, সেই নহৰু দিলোঁ। নিমখ দিলোঁ। তাৰপৰা এইটো আদা নহৰু পেষ্টটো দিলোঁ। তাৰপৰা ধুনীয়াকৈ এনেকৈ সানিম। আৰু এটা বস্তু দিব লাগিব ইয়াতে, কেঁচা মিঠাতেল। আৰু ভালকৈ এনেকৈ মাখিব লাগিব। জিৰা জালুক গুড়ি, জালুক আৰু জিৰা। ধুনীয়াকৈ মাংসখিনি মেৰিনেট কৰি ল'লোঁ, সানি ল'লোঁ। আৰু এতিয়া ইয়াতে দিম এইখিনি লাই পাত দিম। তাৰপিছত অলপমান ধনিয়া পাতো দিম। ধনিয়া মিক্স হৈ যাব আৰু চবতে। এইখিনি লাই পাতখিনি দিও ধুনীয়াকৈ মিলাই ল'ম। এয়া লাই গাহৰি মিক্স হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ, এইকেইটা চুঙা আছে, চুঙাত ভৰাম বাৰু, দেখাই আছোঁ আপোনালোকক। এতিয়া মাংসবোৰ ধুনীয়াকৈ চুঙাত ভৰাম। ঠেকেচিব লাগিব, তেতিয়া তললৈ যাব। চুঙাৰ গাহৰি মানে এইটো চুঙা গাহৰি, আজি স্পেচিয়েল এইটোৱে। আৰু ইয়াতে পানীও দিব লাগিব। কুকাৰটো দি দিওঁ। ফাইনেলি এটা চুঙা ৰেডি হৈ গ'ল। এইটো এতিয়া জুইত দিম। জুইত পুৰিব লাগিব, এনেকৈ কৰি। ধুনীয়াকৈ জুইত পুৰি আছোঁ। তাৰপিছত দেখাই আছোঁ বাৰু আপোনালোকক। বৰ্তমান জুইত পুৰি আছোঁ এতিয়া। ফাইনেলি হৈ গ'ল। এয়া বাঁহৰ চুঙা গাহৰি। এতিয়া উলিয়াম বাৰু। বহুত গৰম হৈ আছে। মজা। এইটো বাকিম। ছেকেণ্ড চুঙা ইয়াত দিছিলোঁ, খোপাটো শাকেৰে দিছিলোঁ। মজা হৈ গ'ল। ফাইনেলি ৰেডি। এয়া আমাৰ ধুনীয়াকৈ এইটো
বাঁহৰ চুঙাৰ গাহৰি, এইকেইটা চুঙা আৰু এইখিনি মাংস দেখিয়ে ভাল লাগি গৈছে। এয়া চাওক আৰু টেষ্ট কৰিম এতিয়া। মজা। দিয়া ধৰণ টেষ্ট কৰা, কেনেকুৱা? মজা। টেষ্ট কৰিব কৰা, লোৱা। কেনেকুৱা? নিমখ চিমখ চব অ'কে? ময়ো টেষ্ট কৰিম এতিয়া। এয়া বাঁহৰ চুঙাৰ গাহৰি, মজা। আপোনালোকেও বনাব আৰু খাব। আৰু যদি মোৰ ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।